জীৱনৰ খলাবমাবোৰ মানুহে এনেদৰেই পাৰ কৰে। জীৱন প্ৰকৃতাৰ্থত অদ্ভুত, জীৱন সঁচাকৈয়ে ব্যতিক্ৰমী তেওঁলোকৰ বাবেও। জীৱনে গতিপথ সলায়। জীৱনৰ অন্য এটা মুহূৰ্তত তেওঁলোক উপস্থিত হৈ এনেদৰেই তেওঁলোকে জীৱনক অন্য ৰূপ দিয়ে। এনে অনেক ব্যক্তি এইখন পৃথিৱীতে আছে, যিসকল ব্যক্তিয়ে অৱসৰকালীন জীৱন লোৱাৰ পিছতো অন্য এটা নতুন জীৱন আঁকোৱালি লয়। সামাজিক কামত ব্যস্ত হৈ পৰে। তেওঁলোক হতাশগ্ৰস্ত নহয়। নিশ্চিত মৃত্যুৰ অপেক্ষাৰত জীৱন তেওঁলোকে নকটায়, তেওঁলোকে কটায় অন্য এক কৰ্মব্যস্ত জীৱন। জীৱন ডায়েৰীৰ এখিলা এখিলা পাত, এখিলা এখিলাকৈ সজাইছে তেওঁ জীৱনৰ পাত। প্ৰতিটো পৃষ্ঠাই ৰঙীন, প্ৰতিটো পৃষ্ঠাতেই ভৰি আছে জীৱনৰ অলেখ অভিজ্ঞতা, জীৱনৰ অলেখ খলাবোমা। জীৱনৰ প্ৰতিটো মুহূৰ্তত প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নিকাচো দিছে তেওঁৰ ডায়েৰীৰ প্ৰতি শিলাপাতেই। তেওঁ দীঘলীয়া জীৱন পৰিক্ৰমাত অনেক লোকক লগ পাইছে, অনেক লোকৰ সান্নিধ্যলৈ আহিছে। এসময়ত তেওঁলোকৰ দুহাতত আছিল ব্যস্ততাৰ পাহাৰ, ঘূৰি ফুৰিছিল দিহিঙে টিপাঙে, লগ পাইছিল ৰহাৰ ৰহদৈ টিপামৰ ভাদৈহঁতক। জীৱনৰ কৰ্মব্যস্ততাৰ ঘড়ী এদিন সময়ৰ সাঁতোৰাত হৈ পৰিল স্তব্ধ। আৰম্ভ কৰিলে তেওঁলোকে নতুন জীৱন, নতুন ব্যস্ততা। জীৱনৰ নতুন ডায়েৰী এখনত তেওঁলোকে আজি আঁকি আছে জীৱনৰ নতুন ৰেখাচিত্ৰ। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করো আলিঙ্গন। অনেক লোকৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছে আৰু এই সম্পৰ্কৰ আঁত ধৰিয়ে জীৱনে পূৰ্ণতা পাইছে। হাৰিয়ানাত জন্ম তেওঁৰ আৰু শিক্ষা গ্ৰহণ কৰিছে অসমত। গুৱাহাটী আইন মহাবিদ্যালয়ৰ প্ৰায় 1960 চনত আইনৰ ডিগ্ৰী লৈ 1970 চনত ডিব্ৰুগড়ত দণ্ডাধীশ হিচাপে জীৱন আৰম্ভ কৰিছিল তেওঁ। অসমৰ কেইবাখনো জিলাত কৰ্মব্যস্ত জীৱন কটাইছে আৰু 1992 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ টাডা আদালতৰো বিচাৰকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। সময়ক লঠিয়াই অগাদেৱা কৰে তেওঁলোকে। পুৰণি দিনৰ সোণহেৰীয়া সময়খিনিক ব্যস্ততাৰ খিচিৰি পকাই তেওঁলোকে পাৰ কৰিলে জীৱনৰ বহু বছৰ, বহু পল, বহু বসন্ত, বহু হেমন্ত। এতিয়া অৱসৰ পাইছে যদিও অকণো অৱসৰ নাই তেওঁলোকৰ। টানি আনিছে এখন ব্যস্ততাৰ আকাশ সংগোপনে দুহাতেৰে। এগৰাকী ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি RP হান্দা নামৰ এইগৰাকী ব্যক্তি জীৱনৰ অলেখ সময় পাৰ কৰিবলগীয়া হৈছে কৰ্মব্যস্ত জীৱনৰ মাজেদি। পত্নী স্নেহলতাকো সময় দিব পৰা নাছিল। হাজাৰ বছৰ ধৰি একেই ঠাইতে একেই বিন্দুতে অচল হৈ ৰৈ থকা পাহাৰবোৰ এক প্ৰাচীন দেৱালত ভেজা দি মই ৰৈ থাকোঁ নিজানত তোমালৈ, শুনিবলৈ এষাৰি মাত, হেঁপাহ টিকি। আৰু যাৰ পৰিণতি 2000 বৰ্ষত যেতিয়া হান্দাই অৱসৰ গ্ৰহণ কৰে, কৰ্মব্যস্ত জীৱনৰ প্ৰতি অব্যাহতি লোৱাৰ পিছত পত্নী স্নেহলতাৰ সৈতে পুনৰ আৰম্ভ কৰে জীৱন। And spend her, I can dedicate more time to my domestic problem, to my wife. वाइफ इतना बेसी मतलब एज ए मैटर इंडियन वाइफ सदाई भावे कि हस्बैंड काम बेसी करिब लागे नियम मते। পুত্ৰ বিদেশত থাকে, কন্যাও ঘৰৰ পৰা শতযোজন মাইল দূৰত। এই দুই পতি পত্নীয়ে এতিয়া দুয়োৰে লগৰীয়া। অৱসৰৰ পিছতেই যেন অধিক সময়ৰ বাবে কাষত পাইছে পত্নী স্নেহলতাক। জীৱনৰ গীত গাইছে দুয়োজনেই। অৱসৰকালীন জীৱন হৈ পৰিছে অৱসৰ বিনোদনৰ জীৱন। পত্নী স্নেহলতাৰ সৈতে সুখকৰ মুহূৰ্ত পাৰ কৰাৰ জীৱন, য'ত কেৱল প্ৰাপ্তিৰ জয়গান, য'ত কেৱল সুখৰ জয়গান। উঠিলে তোমাৰ খং হেৰাই মোৰ
সাধাৰণ মানুহে ভবাৰ দৰে প্ৰকৃতাৰ্থত অৱসৰকালীন জীৱন নিশ্চিত মৃত্যুৰ অপেক্ষা নেকি, এক অপেক্ষাৰত জীৱন নেকি, পুত্ৰ কন্যাৰ পৰা আঁতৰত থকা অন্য এক জীৱন নেকি? আচলতে সেইটো সত্য নহয়। প্ৰকৃতাৰ্থত অৱসৰকালীন জীৱন মানে এক অনন্য সুন্দৰ জীৱন। সেই কথা বিভিন্নজনে বিভিন্ন সময়ত প্ৰতীয়মান কৰি তুলিছে। এই সম্পৰ্কীয় কথা আৰু পাতিম এই বিশেষ অনুষ্ঠানৰ মাজতে।